সেইটোলৈকে হয় ন সেইটো বিল্ডিংলৈকে আছে মই প্ৰথমবাৰ আহিছোঁ ইয়াত আলি তোৰ ঘৰ ক'ত ইয়াতে ভালকে কবি ইয়াত ভোটাৰ জনম আছে কি আছে তাৰ ভোটাৰ নাই ইয়াতে এডলেকে হলে কেনেকে হ'ব আমাৰ যিটা ভোটাৰ আছে আমাৰ যিকোটা ভোটাৰ কাৰবাৰ নহনৰ মাটি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ মাটি যদি গভৰ্নমেন্ট ল্যান্ড যদি ইয়াত যদি ইনকৰ্চাৰ কৰে হেতুটো ইলেকশন কৰিবই কানুন আছে এটো কানুনৰ কাৰণে সব কাৰণে হয়নে নাই আব্দুল তই ক ঘৰ বনাই দিয়া বনাই দিম দাদা তাহলে টাকা মিলব পাৰে কিন্তু এতিয়া ঘৰতে আছে ইয়াতে এটো তোমাৰ আপোনালোকৰ মানুহ এতিয়া ঘুমাই দিয়ে কালি পৰহিৰ পৰা ইয়াত গোটেইখিনি বাউণ্ডাৰী ফেন্সিং হ'ব ইয়াত গোটেইখিনি ফেন্সিং হ'ব আৰু আমাৰ ৰাস্তাবিলাকো বনাব প্লাছ আছে ইয়াতে আমি বৰ্ডাৰ যিবিলাকৰ এতিয়া নাগালেণ্ড আৰু কাৰ্বি আংলঙৰ ইণ্টাৰষ্টেট বৰ্ডাৰ সেইবিলাকৰ জেগাত আমি এতিয়া বৰ্ডাৰ পিচিং কৰিম এতিয়া পাৰ্মানেণ্ট চলিউশ্যন হয় আৰু নাগালেণ্ড বৰ্ডাৰ লগত নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত আমি আলোচনা কৰিছোঁ যে ইয়াৰ হোম মিনিষ্টাৰ ৱাই পাটেল লগত মই টাইমেন এগেইন ডিছকাছ কৰিছোঁ তেওঁলোকৰ অবজেকশ্যন একো কৰা নাই আমাৰ ৱেলকাম জনাইছোঁ একো প্ৰব্লেম নাই কিন্তু যিবিলাকৰ আমি সেই গোটেইখিনি যিবিলাকৰ যে মাটি পতা আছে গোটেইখিনি আছে সেইটো আমাৰ অকল মুছলিম বুলি নহয় ইয়াতে গোটেইখিনি কমিউনিটি যিবিলাক ইয়াত আছে কাৰ্বিও হ'ব পাৰে কোনোবা বেংগলীও হ'ব পাৰে মুছলিমো হ'ব পাৰে সেইবিলাক যিবিলাক ইলিগেল মাটি আছে তেওঁলোকৰ কাৰণে গোটেইখিনি যে কোৰ্টৰ অৰ্ডাৰ অহাৰ লগে লগেতো যাব লাগিব এতিয়া বৰ্তমানলৈকে আমি খাই থৈছোঁ যেতিয়া নিজে যোৱাবাৰ যিবিলাক ইলেকশ্যন কৰিছে আকৌ আহি ইয়াত ঘৰ বনাইছে তেওঁলোকৰ বুজি পাইছে ভাল পাইছোঁ মই তেওঁলোকক ধন্যবাদ দিছোঁ যে চবে এতিয়া ভোটাৰটো থাকিব মই ইয়াত কাৰ্বি আংলঙৰ মানুহ মই যদি দিল্লী থাকে মই যদি আকৌ এইখিনি নীলবাগান থাকে মই যদি জগনামুখ থাকে তাতো মোৰ ভোটাৰটো সেইটো বেলেগ যদি মই ভোটাৰ্ছ আছে বুলি যে আছে তোৰ মাটিটো মই ল'ম মই ভোটাৰ্ছ আছে বুলি তোৰ চকুলৰ মাটিটো ল'ব নোৱাৰে আমিতো কাৰোবাৰ মাটি লোৱা নাই গিফ্ট ডেটত লৈছোঁ এইবিলাক এতিয়া পৰা বুজি লওক যে মাটি পটা যদি জেনুইন হয় আমি একো নকৰোঁ যেতিয়া হাইকোৰ্টৰ পৰা যদি ফাইনেল ভাৰ্ডিক্ট দিয়ে তেতিয়াতো বেলেগ আছে আৰু ডকুমেণ্টছ এইটো ইয়াত মানুহ মালিক মালিক হ'লে হ'ব মই একো নকৰোঁ কিন্তু তোমাৰ মোক সেইটো কাগজ দেখুৱা লাভ নাই গতিকে তোমাৰ সেইবিলাক কাগজ মোৰ তাত দেখুৱা লাভ নাই যেতিয়া মালিক চালিক মই নাজানো ক'ৰ পৰা অৰ্ডাৰ হ'লে ওচৰ মালিক ময়ো যাব দিয়ক হ'ব দাদা মই সন্ধিয়া মই কৰি দিম দাদা তোমার